সো তাৰপিছত আহিলোঁ মই GPL চাবৰ কাৰণে কিন্তু এক ছেকেণ্ড ভিডিঅ'টো শেষৰ পৰা কিয় আৰম্ভ হৈছে ময়ো যে মানে ব'লা প্ৰথমৰ পৰা চাওঁ বতৰটো আৰু মোৰ মনটো একে বাৰ বাৰ চেঞ্জ হৈ থাকে এয়া কালি ৰ'দ দিছিলে আজি আকৌ ইমান ঠাণ্ডা বাৰু ঠাণ্ডা কথা বাদ দিয়ক অফিচ আহি পাই গাটো আজি একেবাৰে ভাল নাছিল নাজানো আৰু জ্বৰে উঠে নেকি চকুকেইটাও ডাঙৰ ডাঙৰ কৰি চালোঁ আজি আকৌ অফিচত ইপিনে কোনো অহাই নাছিল সেইটো কাৰণে অকলে কামত লাগিলোঁ কাম কৰি আছিলোঁ যদি গাটো ইমান ঠিক নাছিল তো মই ভাবিলোঁ এপাক ওলাই যাওঁ লগতে কিবা এটা খায়ো আহোঁ আপোনালোকে জানে মোৰ এটা সৰু সপোন আছে হাতত অলপমান বেছিকৈ টকা আহিলে য'তে এনেকুৱা চৰাই দেখোঁ গোটেইকেইটা কিনিলে জংঘলত এৰি দি অহাটোৱে মোৰ সপোন চ' এনিৱে তাৰপিছত আহি পালোঁ মই মিঠাইৰ দোকান মই আকৌ মিঠাইৰ দোকানত আহি বহুত কনফিউজ হৈ যাওঁ গোটেইকেইটাই মুখ খা কৰি আছিলে কিন্তু আজি মই ৰসমলাইৰ বাবে বাকীবোৰক ছেট কৰিলোঁ ৰসমলাইটো খাই উঠিছিলোঁহে এবাৰ আকৌ গোলাপ জামুনৰ ক্ৰেভিং হ'ল গোলাপ জামুন খাই লৈ পেট ফুল কৰিহে ওলালোঁ দোকানৰ পৰা এইবাৰ আকৌ গৰম কিমান হ'ব গম পোৱা গৈছে অতি সোনকালে এইটোৰ প্ৰয়োজন হ'ব তাৰপিছত মই মোৰ কামখিনি শেষ কৰি ঘৰলৈ আহিলোঁ কিন্তু আবেলি এপাক আৰু ওলাই আহিলোঁ GPL চাব আকৌ গকুলধাম প্ৰিমিয়াৰ লীগ নহয় দেই গুৱাহাটী প্ৰিমিয়াৰ লীগহে মেটছকেইখন চাই বাৰু ভালেই লাগিছিল কিন্তু অকলে চাই বৰো লাগিছিল সেইটো কাৰণে অলপমান চাই গুচি আহিলোঁ লগ পাম কালি তেতিয়ালৈকে বাই বাই